ডিব্ৰুগড়ৰ মাণ্ডলিক শ্ৰম আয়ুক্ত কেন্দ্ৰীয় কাৰ্যালয়ত অল আছাম কণ্ট্ৰাক্টৰ ৱৰ্কাৰ্ছ ইউনিয়ন AICCTUৰ প্ৰতিবাদ। চাবুৱা বায়ুসেনা ষ্টেচনত শ্ৰম আইন উলংঘন বন্ধ কৰা আৰু শ্ৰমিকক ন্যায় প্ৰদানৰ দাবীৰে প্ৰতিবাদ। চাবুৱা বায়ুসেনা ষ্টেচনত থলুৱা শ্ৰমিকক লুণ্ঠনৰ পৰীক্ষাগাৰত পৰিণত হোৱাৰ অভিযোগ শ্ৰমিকৰ। ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা ষ্টেচনৰ বিভিন্ন বিভাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ তলত বিগত প্ৰায় 15 বছৰ ধৰি প্ৰায় সহস্ৰাধিক থলুৱা শ্ৰমিকে কাম কৰি আহিছে। ডিব্ৰুগড় চাবুৱা বায়ুসেনা ষ্টেচনত কাম কৰি অহা এই শ্ৰমিকক উচিত পাৰিশ্ৰমিক আৰু ন্যূনতম সা সুবিধা প্ৰদান নকৰা অভিযোগ তুলি ডিব্ৰুগড়ত আজি অল আছাম কণ্ট্ৰাক্টৰ ৱৰ্কাৰ্ছ ইউনিয়ন চাবুৱা বায়ুসেনা শাখা সমিতিয়ে তেওঁলোকৰ প্ৰাপ্য উচিত মজুৰি সা সুবিধা প্ৰদানৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙ্গিস্থিত মাণ্ডলিক শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। তো এইসকল যিসকল কণ্ট্ৰেক্টৰ আণ্ডাৰত কাম কৰা শ্ৰমিক আছে চাবুৱা বায়ুসেনা ষ্টেচনত যিসকলে কাম কৰে তেওঁলোকৰ কাৰণে আইনখন কিয় প্ৰযোজ্য নকৰে? গোটেই সকলো ধৰণৰ আইন তেওঁলোকৰ কাৰণে ভাইলেশ্যন হৈ আছে। তেওঁলোকে কোনো ড্ৰিংকিং ৱাটাৰ পৰ্যন্ত নাপায়, ভাল খোৱা পানী নাপায়, অন্য ফেচিলিটি বাদেই দিছোঁ। দৰমহাটো নাপায় ঠিক ঠাক, যিটো আপোনাৰ মিনিমাম ৱেজ এক্টৰ মতে দৰমহা পাব লাগে, যিটো হাজিৰা পাব লাগে সেইটোও নাপায়, খোৱা পানীটো নিদিয়ে। গতিকে সকলো ধৰণৰ এটা আইন উলংঘন তেওঁলোকে কৰি আছে। আৰু যেতিয়া তাৰ বিৰুদ্ধে কোনোবাই কথা কয় তেওঁলোকে ভাবুকি দিয়ে, তেওঁলোকক ভাবুকি দিয়ে যে তহঁতে যদি আন্দোলন কৰে তেতিয়াহ'লে আমি বেলেগ বাহিৰৰ অন্য ৰাজ্যৰ পৰা শ্ৰমিক আনি পেলাই ইয়াত কাম কৰিম। প্ৰায় 3000 ছিজনত প্ৰায় 3000 আমাৰ থলুৱা শ্ৰমিকে তাত কাম কৰে। কিন্তু এই গোটেই ঘটনাটো সম্পৰ্কত আমি শ্ৰম আয়ুক্তক বহুবাৰ দিছোঁ, বহুবাৰ আবেদন নিবেদন কৰাৰ পিছত আমাৰ লগত চুক্তি হৈছে, কিন্তু সকলো চুক্তি তেওঁলোকে ভাইলেট কৰে তাৰ মেনেজমেণ্টে। গতিকে এইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে আচলতে চাবুৱা ষ্টেচনটো আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে প্ৰতিষ্ঠা হৈছিল নে শ্ৰমিকক কেনেকৈ ভাতে মাৰিব পৰা যায় তাৰ কাৰণে প্ৰতিষ্ঠা হৈছিল। আৰু এই গোটেই প্ৰচেছটোত আমাৰ শ্ৰম আয়ুক্তৰ পৰা আৰম্ভ কৰি তাৰ মেনেজমেণ্ট, লোকেল MLA, লোকেল MP সকলো জড়িত আছে। কাৰণ তেওঁলোকে কোনো প্ৰশ্ন আজিলৈকে বিধানসভা লোকসভাত উঠোৱা নাই। যদি তেওঁলোকৰ মিনিমাম এটা এই শ্ৰমিকসকলৰ প্ৰতি দায়বদ্ধ থাকিলেহেঁতেন, দায়বদ্ধতা যে সঁচাকৈ তেওঁলোকক এটা অত্যাচাৰ হৈ আছে, তেতিয়াহ'লে তেওঁলোকে কথাবিলাক উঠালেহেঁতেন। গতিকে আমাৰ LCৰ পৰা লেবাৰ কমিশ্যনাৰ অফিচৰ পৰা আমাৰ তাত এতিয়ালৈকে এটাই ইনকুৱাৰী হোৱা নাই কি আমি যে ইমান লিখিত মেমৰেণ্ডাম দিছোঁ, আমি দাবী কৰিছোঁ, আকৌ চিফ লেবাৰ কমিশ্যনাৰক দিছোঁ, তাৰপিছত আমি নিউজতো বহুত বাদ দিলোঁ, কিন্তু এইটো দাবী হোৱা নাই কাৰণে আজি আমি চবে একগোট হৈ কেনে আজি ধৰ্ণা দিবলৈ আমি ইয়াত আহিছোঁ। তেহঁতৰ লগত যিটো চুক্তি, যিটো চৰকাৰী যিটো চাৰ্কুলাৰ ওলায় সেইটোৱে তেওঁলোকে পে'মেণ্ট নকৰে। আৰু যদি সেইটো দাবী কৰে তেওঁলোকে, তেতিয়াহ'লে তেওঁলোকক কামৰ পৰা ছাঁটাই কৰে আৰু কাম নিদিম বুলি সিহঁতৰ নাম কাটি দিয়ে। চৰকাৰ নিৰ্ধাৰিত যিটো দৰমহা চাৰ্কুলাৰ অনুযায়ী সেই দৰমহাও ইয়াৰ শ্ৰমিকসকলে নাপায়। পাম্প হাউচত যিসকলে কাম কৰে তেওঁলোকে প্ৰতি মাহত 10,000কৈ কম দৰমহা পায়, 10,000 প্ৰতি মাহত। অন্যান্য আৰু যিসকল আছে শ্ৰমিক তেওঁলোকৰো তেনেকুৱা 9,000 টকাকৈ কোনোবাই কম পায়, কোনোবাই 11,000 টকাকৈ কম পায় মাহেকীয়া। এইটো এটা কি ক'ম, লুণ্ঠনৰ এটা স্বৰ্গৰাজ্যত পৰিণত হৈছে চাবুৱা বায়ুসেনা ষ্টেচন। 20 বছৰ ধৰি ইয়াত শ্ৰমিকসকলক সংগঠিত কৰাৰ কাম কৰিছোঁ আৰু বহুবাৰ ধৰ্ণা, এই অফিচত ধৰ্ণা ইত্যাদি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। ষ্ট্ৰাইক কৰাৰ পিছত আমাৰ লগত কণ্ট্ৰাক্টৰ আৰু RLCৰ এখন চুক্তি হৈছিল, ত্ৰিপাক্ষিক চুক্তি, কিন্তু এই চুক্তি হোৱাৰ পিছত এই চুক্তিৰ সকলো চৰ্ত উলংঘন কৰা হৈছে। সহস্ৰাধিক শ্ৰমিক জড়িত থকা এই ষ্টেচনত শ্ৰমিকসকলক আইন অনুসৰি যিসমূহ সুযোগ সুবিধা প্ৰদান কৰিব লাগে সেয়া প্ৰদান নকৰাৰ লগতে আইনসন্মতভাৱে মজুৰিও প্ৰদান নকৰাৰ অভিযোগ আজি অল আছাম কণ্ট্ৰাক্টৰ ৱৰ্কাৰ্ছ ইউনিয়ন চাবুৱা বায়ুসেনা শাখা সমিতিয়ে চৌকিডিঙ্গিস্থিত মাণ্ডলিক শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে ডিব্ৰুগড়ৰ আকাশ বঁটা। প্ৰাপ্যৰ পৰা বঞ্চিত প্ৰতিবাদকাৰী শ্ৰমিকসকলে ডিব্ৰুগড় চৌকিডিঙ্গিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা চৌকিডিঙ্গিস্থিত মাণ্ডলিক শ্ৰম আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন প্ৰতিবাদী শ্লোগান দি শ্ৰম আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত অধিক জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈ ৰিপৰ্ট, প্ৰাতঃটাইম। Mope Well Plus Physiotherapy, Wellness and Rehabilitation Center, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা দুখন ক্লিনিক। বৰ্তমান 15 বছৰৰ ওপৰৰ অভিজ্ঞতা থকা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে।
ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰো সুব্যৱস্থা ৰখা হৈছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ হৈছে 8011744696। আমি নম্বৰটো পুনৰ জনাই দিছোঁ 8011744696।